নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰৰ ওচৰত থকা আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙৰ বিষয়ে অলপ দেখাম আপোনালোকক। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যোন মানুহ হাই কৰি দিয়া, হাই কৰি দিয়া। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, কৈ দিয়া। অঁ বোলে। তো আমি মটৰচাইকেললৈ যাম বুলি ভাবিছিলোঁ, বতৰটো বেয়া, বৰষুণ দি আছে। সেইকাৰণে আমি এই প্ৰকাণ্ড ছাতিটো লৈ আমি তিনিটাই এতিয়া হাবুঙলৈ বুলি যাম খোজকাঢ়ি। ব'লক আমি হাবুঙলৈ বুলি গৈ থাকোঁ। খোজে আহি এতিয়া হাবুঙৰ ওচৰে পাইছোঁহি। আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰ হয়। সৌ মাক পুতেক দুয়োটা খোজকাঢ়ি আহি আছে। মই আগত অলপ তিতি আহি আছোঁ, তিনিটাকৈ আহিবলৈ নোৱাৰি কাৰণে। তো আমি হাবুঙৰ ওচৰ পাইছোঁহি আৰু। যোন মানুহ এইবোৰ চোৱা, মোবাইললৈ চোৱা আকৌ। ঘৰৰ পৰা এই লুংলিঙীয়া ৰাস্তাইদি এইপিনে হাবি গোটেই, মেইন ৰাস্তাইদি অহা নাই। সেইকাৰণে আমি শ্বৰ্টকাট মাৰি দিলোঁ আৰু হাবিৰ মাজেদি লুংলিঙীয়া ৰাস্তা। এইফালে এইপিনে এই গছ কেইজোপা দেখিছে নহয়, সেইডোখৰতে হৰধোৱা পুখুৰী আৰু মৈদাম আছে। এয়া পালোহি আৰু ওচৰ হাবুঙৰ ওচৰ। এয়া দেখিছে হাবুং মন্দিৰ। আৰু ওচৰত গৈ অলপ আপোনালোকক ভালকৈ দেখাম। এই আমি হাবি মাজেদি লুংলিঙীয়া ৰাস্তা, এখন হাবি গোটেই হৈ আছে। তো ব'লক আমি ওচৰৰ পৰা অলপ ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আমি আহি হাবুঙলৈ সোমাই অহা মেইন ৰাস্তাটো পালোহি। আৰু মেইন ৰাস্তাত পানীৰে উপচি আছে, বৰষুণ বতৰ যিহেতু। আৰু বৰষুণ বতৰ হ'লেও ইয়ালৈ মানুহ আহিবলৈ এৰা নাই। মানুহ বহুত দূৰ দূৰণিৰ পৰা আহি আছে, গৈ আছে। আৰু ইয়াত মনৰ কামনাতহে প্ৰাৰ্থনা কৰি যায়হি আৰু খানা খাই ফূৰ্তি কৰে। আৰু আপোনালোকেও আহিব পাৰে, খানা খাই ফূৰ্তি কৰি মনৰ কামনাৰে প্ৰাৰ্থনা কৰি যাবহি পাৰে। তো এইখনেই হ'ল আমাৰ হাবুঙৰ মেইন গেটখন। গেটখন কি যে ধুনীয়া। আৰু মেইন মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো শেষলৈকে চায় তেতিয়াহ'লে আপোনালোকে দেখিব। তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ব'লকচোন আমি মন্দিৰ ভিতৰ ভাগলৈ যাওঁ। বৰষুণৰ বতৰ হ'লেও কিন্তু আজি মানুহ বহুত আহিছে। আৰু এইফালে আছে আমাৰ হাবুঙৰ মুকলি মঞ্চ, য'ত নেকি ইয়াত সৰু সুৰা অনুষ্ঠানবোৰ আৰু মিটিং পতা হয়। আৰু এইফালে আছে হাবুঙৰ ধূপ ধূনা জ্বলোৱাৰ ঠাই, আৰু ইয়াতে আপোনালোকে ধূপ ধূনা জ্বলাব পাৰে। ব'লকচোন আমি ধূপ ধূনা জ্বলোৱা জেগাডোখৰলৈ যাওঁ। তো এতিয়া আমি সোমাই আহিলোঁ চাকি ধূপ ধূনা জ্বলোৱা জেগাডোখৰলৈ। আৰু ইয়াতে আপোনালোকে চাকি ধূপ ধূনা জ্বলাই পিনি আৰু সেই আগপিনে থকা মেইন মন্দিৰটোত আপোনালোকে প্ৰাৰ্থনা কৰিব পাৰে মনৰ কামনাৰ্থে। আৰু মৌলুংসকলে আপোনালোকক আশীৰ্বাদ দিব। আৰু ব'লকচোন আমি এতিয়া মেইন মন্দিৰ ভাগলৈ যাওঁ, তো আপোনালোকক দেখাম। এইফালে মাক পুতেক চকী এখন পাই পিনি বহি ল'লে। এইকেইটা এইটোৱে পিছপিনে আমাৰ মেইন মন্দিৰটো আছে। আৰু এইপিনে টিংটো আৰু আমাৰ ধুন মানুহ এইটো হাই কৰি দিয়া। তুমি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গৈ চেনেলটো। অঁ বোলক আৰু অলপ ভালকেনে দেখাম আপোনালোকক। তো এতিয়া আমি মন্দিৰ ভিতৰ ভাগ দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন আমি এতিয়া মন্দিৰ ভিতৰ ভাগলৈ যাওঁ। পিছবেলা যিহেতু এতিয়া মানুহ বিশেষকৈ নাই ইয়াত। আৰু আগপিনে চাকি বন্তি জ্বলি আছে। আৰু ঠিক কিনাৰতে মৌলুংসকল বহে। আৰু এইফালে যোনসকলে মনৰ কামনাৰ্থে আহে সেইসকলে বহি ইয়াত প্ৰাৰ্থনা কৰে আৰু মৌলুংসকলে আশীৰ্বাদ দিয়ে। তো এতিয়া ভিতৰ ভাগ আপোনালোকক দেখালোঁ, এতিয়া আপোনালোকক দেখাম বাহিৰৰ ভাগ কেনেকুৱা। ব'লকচোন এতিয়া বাহিৰৰ ভাগলৈ যাওঁ। তো এয়াই হ'ল হাবুঙৰ বাহিৰৰ ভাগ। আৰু বাহিৰৰ ভাগত আছে দুফালে দুটা ড্ৰেগন, আহোমৰ প্ৰতীক ড্ৰেগন, আৰু দুফালে দুটা কুকুৰা প্ৰতিমূৰ্তি আছে। আৰু বহুত চিকচিকীয়া হৈ আছে, ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আছে।
আৰু ইয়াত বতৰ বেয়া হ'লেও বোকা বালি পৰি থকা নাই, ধুনীয়া চিকচিকীয়া হৈ আছে আৰু দেখি ভাল লাগিলে সেইকাৰণে। তো ইয়াতে বহিবলৈ এখন বেঞ্চ দিছে, আমি তিনিটা ইয়াতে বহি ল'লোঁ দুজন মানুহ। মূল গেটখনৰ পৰা সোমাই আহোঁতে আপোনালোকে দেখিবলৈ পাব কুকুৰা প্ৰতিমূৰ্তি আৰু আহোমসকলৰ প্ৰতীক যিহেতু ড্ৰেগন, সেই ড্ৰেগনৰ প্ৰতীক আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত ফটো উঠাত বাধা নাই, ইয়াত ফটো মাৰিব পাৰে। আৰু এই ব্যক্তিকেইজনে ইয়াত ফটো উঠাত ব্যস্ত হৈ আছে ড্ৰেগনৰ লগত। আৰু আপোনালোকক ভালকৈ দেখুওৱা নহ'লেই হাবুঙৰ মেইন গেটখন, এইখনেই হ'ল হাবুঙৰ মেইন গেটখন। তো ইয়াতে দূৰ দূৰণিৰ পৰা মানুহবোৰ আহি খানা খাই ফূৰ্তি কৰি আছে। এইবোৰ জেগাতে চবেই খানা খাই আছে আৰু বহুত মানুহ ভিৰ হৈ আছে। তো গাড়ী দেখিছে। তো এতিয়া আপোনালোকক দেখাম হাবুঙৰ ডাঙৰ ফিচাৰীটো। এইফালে ডাঙৰ ফিচাৰী এটা আছে, আপোনালোকক দেখাম। পানী আছে নে নাই জানো, পানী আছে, বহুত ডাঙৰ ফিচাৰী এইটো। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বৰষুণৰ কাৰণে আজি ভিডিঅ'টো বৰ বেছি ভালকৈ দেখাব পৰা নগ'ল। তো যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। যোন মানুহ কিবা এটা কৈ দিয়াচোন, কৈ দিয়া, ছাবস্ক্ৰাইব কৰি দিবা, কৈ দিয়া, কৈ দিয়া, তুমি কৈ দিয়া। তো গাইজ আজিলৈ ইমানেই আছিল, বাই বাই।